Hello guys, Craze a special and interesting video la apnalok swagatam janaisu aru aji shonibar aru mon koamote shonibare apnalok comment bur read korim gotike bolok aji video to arambho koru aru arambho kora agote apnalok koi jao jodi apnaloke daily vlog or interested aru jodi channel to notun koi sai ase tenhole please channel to subscribe kori diok. তো গাইস যেহেতু দুটা মোবাইল নাই দুটা ফোন নাই গটিকে এটাত চাই এটাত কমেন্ট বুৰ কৰিব নোৱাৰো হেবে স্ক্ৰিনশ্বট দিয়ে ভিডিওটো বনাই দিছো আশা কৰো আপোনালোকে ভাল পাব তো মই হেডখন মানে খুধিছিলো কমেন্টত কোনে কেটা বজাত উঠে তো অজয় দাসে কমেন্ট কৰিছে মই 9টা বজাত উঠো লক্ষ্য মন মন নহয় মৰাণ তেখেতে কমেন্ট কৰিছে 10টা বজাত আৰু সেই ভিডিওটোতে কমেন্ট কৰিছিল মাই ভিজন আৰ্টস নামৰ ইউটিউব চেনেলটাৰ পৰা কমেন্ট কৰিছিল লাগে ৰহ লক্ষ্য ভাই থ্যাংক ইউ মাই ভিজন আৰ্টস তাৰপিছত বিজয় সূত্ৰধৰ এটা ভিডিওত কমেন্ট কৰিছিল কি সাবুন দি গা ধুলি সাবুন আনবক্সিং ভিডিও লাগে এন্ড গা ধুই সাবুনটোৰ কোৱালিটি এক্সপ্লেইন কৰিব লাগে মানে হেডখন মানে মই ভন্টি টেবুলখন আনবক্সিং কৰিছিলো সো হি মানে আৰু মই গা ধুই আহা কথা কৈছিলো সো হেবে তেখেতে তেনেকা লিখিছে তো নেক্সট কমেন্টলৈ যাও নেক্সট কমেন্টৰ ধুব কাগতীয়া লিখিছে গুড আৰু অসমৰ লৰা বিকিৰাজ তেখেতে লিখিছে গ্ৰেট এৰু মানে এটা চুলিৰ যতন লোৱা ভিডিও আছিল সো মাই ভিজন আৰ্টছ পৰা এটা কমেন্ট কৰিছে নট এ জোক বাট দ্য টিপস এণ্ড ইনফৰমেশ্যন ইউ gave in your videos are really helpful brother really appreciate proud of you bhai thank you my visioners tomar comment bur bhal lage pohi next comment to bijo suttor olop jomoni koi dile great tip if you face hair damage save your head no hair damage mane teketa koise jodi apuni hair damage face kore tene hole apuna luke suli khore mane tokla ho jabo dise aru indirectly hetuke koise jodi suana video to I button link ahi ase next comment to লিখিছে বিউটিফুল গুগল আর্ট হে সুপার ভিডিও লাভ এবিলাক ইমোজি বিলাক ভাল লাগে চাই এবিলাক ইমোজি দি থাও মাজে মাজে আপোনালোকৰ মৰমবোৰ ইয়াতে প্ৰকাশ পায় তো দুটা কমেন্ট দিছে আৰু এটা কমেন্ট দিছে মই বিশ্বজ্যোতি দাস ব্ৰো এইটো মোৰ সেকেন্ড চ্যানেল ব্ৰো তো এখেত এজন মোৰ সাবস্ক্ৰাইবাৰ হয় আগৰ পৰা আছো একেলগে মোৰ মানে 80 উছৰ পাজৰ মানে সাবস্ক্ৰাইবাৰ হৈছিল তেতিয়াৰ পৰা মানে একেলগে আছে আৰু ফ্ৰেন্ডলি বিহেভ কৰো তেখেতৰ লগত তো এটা ইউটিউব চেনেল খুলিছে মানে সিঙ্গিংৰ ইউটিউব চেনেল হেতু মই ডেসক্ৰিপচন বক্সত দি দিম এখেতৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এটো সেকেন্ড চেনেল তেখেতৰ এটো আপোনালোকে সাৰ্চ কৰি চাব পাৰে তো নেক্সট কমেন্টটো লিখিছে ইউটিউবমনিয়া লিখিছে নাইস দাদা শান্তনু সিলে লিখিছে জুই মই জুইয়ে ব্ৰাদাৰ মই জুই মানটো সৰু পাই জুই মই তাৰপিছত নেক্সট লিখিছে কন্যাশ্ৰী ব্লগ কেটামান ইমোজি দিছে আৰু এইবোৰ তাৰ পিছত নেক্সট লিখিছে ইমৰান আহমেদে লিখিছে কিহৰ টিউচন কৰানো তো মই মানে ক্লাস 8 ৰ ল'ৰাটাৰ টিউচন কৰো অল সাবজেক্টৰ কৰো তো পংকজ কাকতীয়া লিখিলে ও ভাল লাগিল গুড এন্টাৰটেইন ষ্টে সেফ মানে তিনটা কমেন্ট একেলগে দি দিছে আৰু হেডখন ভিডিওটো বেছি ভাল পালে আপোনালোকে এনেকৈ বেছি মৰম দিয়ে সো হেবে ভাল লাগে মানে এইবোৰ কৰিব যিমান পাৰে কমেন্ট কৰিব কমেন্ট বক্স একদম ফালি দিব মানে নেক্সট পংকজ কাকতীয়া লিখিলে অল দা বেষ্ট তাৰ পিছত লিখিলে ধ্ৰুৱত আছে লিখিছে প্ৰটিন পাউডাৰ খোৱা বাবা এইবোৰেদি তোমাৰ এনাৰ্জি নাহে এনাৰ্জি আহক নহক তুমি থেটটো ভাল দিছা মই বহুত লাজ পাইছো তাৰ পিছত নেক্সট কমেন্টলৈ যাও নেহা ব্লগছ ওয়াহ দাদা মানে এই যিজন নেহা ব্লগছ তাৰো এটা চেনেল আছে তো চেনেলটো ডেসক্ৰিপচন বক্সত দি দিম সৰু ছোৱালী হয় চেনেল এটা খুলিবলৈ ট্ৰাই কৰিছে যদি পাৰে সাবস্ক্ৰাইব কৰি ল'ব ইমৰান আহমেদে লিখিছে ঘৰলৈ গলে দুভাগ হ'ব মানে হেডখন মই মানে এনাৰ্জি ডিংটোৰ কথা কৈছিলো হেতু মানে ঘৰলৈ আনিলে দুভাগ হ'ব যে ঘৰত মানে ভন্টি এজনী আছে মোৰ তো ঘৰলৈ আনিলে দুভাগ হ'ব সেইকাৰণে ৰাস্তাতে খাই থৈ দিলো সেইকাৰণে ভিডিওটো দেখা কাৰণে তেখেতে তেনেকৈ লিখিছে ধ্ৰুৱ কাকতে আকৌ এটা কমেন্ট দিছে এটো বেলেগ ভিডিও দিছে সুপাৰ 247FF ৰিকি এটো ল'ৰাটো মানে মোৰ ঘৰৰ ওচৰৰ হয় কৈ দিছো আৰু ইমোজি কেটামান দিছে তাৰ পিছত লিখিছে অনন্ত ধুন সৈকিয়া সুপাৰ এখেতে লাইভ কমেন্টও কৰিছিল তো এতিয়া মানে যোৱাকালি ভিডিওটো কমেন্ট বৰলৈ যাও পংকজ কাকতে লিখিছে ইউজফুল ইনফৰমেশন তাৰপিছত নেক্সট কমেন্ট লিখিছে বঢ়িয়া ইমৰান আহমেদে লিখিছে ফ্ৰম নাজিৰা শিৱসাগৰ তেখেতে মানে নাজিৰাত ঘৰ তাৰপিছত লিখিছে বহুত ভাল কথা এটা গম পালো থ্যাঙ্কস লক্ষ্য মানে সেইটো মই ইলেক্ট্ৰিচিটি বোৰ্ডৰ মানে কিবা মোবাইল নম্বৰ আপডেটৰ ওপৰত বনাইছিলো সেইভাবে তেনেকৈ লিখিছে নেক্সট কমেন্টলৈ যাও ধ্ৰুৱ কাকতে লিখিছে সুপাৰব আৰু গুড